হাই ফ্ৰেন্ডছ, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছে। জনপ্ৰিয় শকুন্তলা ধাৰাবাহিকখন চাই হয়তো আপোনালোকে নিশ্চয় ভাল পায় আৰু আজিৰ খণ্ডটি সঁচাকৈ বহুত বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে, কিয়নো যোৱাটো খণ্ডত আপোনালোকে দেখিবলৈ পাইছিলে যে আকাশে বিনোদনক লগ কৰি আকাশ যে বিনোদনৰ পুত্ৰ আৰু 25 বছৰীয়া শকুন্তলাই বিনোদনৰ নামৰ শিৰত লৈ থকা সেন্দুৰখনৰ কথা কয়। আৰু আজিৰ খণ্ডটিত দেখিবলৈ পাব যে বিনোদনে এতিয়াও যে আকাশক অবৈধ প্ৰেমৰ সন্তান বুলি কোৱাত শকুন্তলাই অধৈৰ্য হৈ ডায়েৰীখন জ্বলাই সকলো অতীতৰ স্মৃতি মচি পেলাব। এতিয়া বাৰু বন্ধুসকল, শকুন্তলাই অসহ্য হৈ শিৰৰ সেন্দুৰখন মচি পেলাব নেকি? তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন। আৰু ইফালে বিনোদনে মায়াই দিয়া ডায়েৰীখন পঢ়ি শকুন্তলাক যে মিছাকৈ অবৈধ প্ৰেমৰ সম্পৰ্ক আছে বুলি চৰিত্ৰহীনাৰ আখ্যা দি ঘৰৰ পৰা ওলাই যাবলৈ বাধ্য কৰাইছিল, এই কথা জানি হাৰ্ট এটেক হৈ হস্পিটেলত ভৰ্তি হ'ব। আৰু বিনোদনৰ মুখত শকুন্তলাৰ নাম লৈ থকাৰ বাবে ডক্টৰে শকুন্তলাক শীঘ্ৰে মাতিবলৈ দিব আৰু অয়নে হাতে ভৰি ধৰি শকুন্তলাক মাতি আনিব। এতিয়া বাৰু বিনোদনৰ শকুন্তলাক ক্ষমা খুজিয়েই মৃত্যু হ'ব নেকি, নে শকুন্তলাক দেখি বিনোদন সুস্থ হৈ উঠিব? গতিকে এই সকলোবোৰ জানিবলৈ চাওক শকুন্তলা ধাৰাবাহিকখনৰ আজিৰ সম্পূৰ্ণ খণ্ডটি। ভিডিঅ'টো চাই যদিহে ভাল পালে লাইক এটা কৰি দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।